নমস্কাৰ ইউটিউব প্ৰেমী গাইজ, আজি আমি ওলাইছোঁ একেবাৰে বৰ্তমান ভাইৰেল হৈ থকা স্পাইৰেল পটেটো খাবলৈ। আৰু স্পাইৰেল পটেটো খাবলৈ যোৱাৰ আগত আমি অকণমান সময় পাৰ্কত বহিম বুলি ভাবিছোঁ, যিহেতু এইকেইদিন বহুত গৰম পৰিছে। পাৰ্কত অকণমান ঠাণ্ডা হাৱা খাই লওঁ। আৰু আমি আহি গ'লোঁ এতিয়া অমৃত উদ্যানলৈ, আৰু এইখন হেঙেৰাবাৰীত আছে। ধুনীয়া পাৰ্ক হয়, ভাল লাগিছে। তো আপোনালোককো দেখাম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো চাই থাকক, পাৰ্কখনো দেখাম, তাৰপিছত স্পাইৰেল পটেটো দেখাম। আৰু আমি এতিয়া টিকেট লৈ পাৰ্কৰ ভিতৰত সোমাব গৈছোঁ। এইখিনি পাৰ্কৰ ফ্ৰণ্ট এৰিয়া, আৰু ইয়াতে আমি টিকটকেইটা দি ভিতৰত সোমাম। আৰু ভিতৰত সোমোৱাৰ এণ্ট্ৰিতে এনেকৈ দেশৰ বীৰ শ্বহীদসকলৰ ধুনীয়া প্ৰতিমূৰ্তি আৰু লাইটিঙৰ দ্বাৰাই দেখুওৱা হৈছে। বৰ ধুনীয়া। এইবিলাক কিন্তু ইয়াৰ ওপৰত উঠি চুব নিদিয়ে, যা চাব পাৰিব, ধুনীয়া লাগিছে। আৰু এইবিলাক লাইটিং কৰা আছে গছবিলাকত। আৰু ইয়াত এনেকৈ লাইটিং কৰা আছে, ইয়াত সকলোৱে ফটো উঠি আছে। ইয়াত ফটো উঠিব পাৰি, ধুনীয়া পোহৰ হয়। বাকীতো পাৰ্কখনত লাইটিং কৰা আছে যদিও ৰাতি ফটো উঠিব পৰা ঠিক ভাল নহয় আৰু আমি এতিয়া ওলালোঁ অমৃত উদ্যানৰ পৰা, আৰু এতিয়া আমি যাম স্পাইৰেল পটেটো খাবলৈ। আৰু এতিয়া ৰাতি 9:30 বাজিছে, আৰু আমি ৰাতি 9:30 বজাত স্পাইৰেল পটেটো খাবলৈ যাম। আৰু এয়া আমি পাই গ'লোঁ বিধানসভা ভৱন। আৰু এই ভৱনটো ইমান ধুনীয়াকৈ সজাইছে, আৰু যিহেতু আমি উদ্বোধনীৰ দিনাই গৈছিলোঁ, গতিকে বিধানসভা ভৱনটো বহুত ধুনীয়াকৈ সজাই থোৱা আছিল, আৰু সকলোৱে চেল্ফি লৈ আছিল। সেই দেখি আমিও একেবাৰে ৰৈ দিলোঁ চেল্ফি ল'ম বুলি। আৰু এতিয়া আমাৰ চেল্ফি লোৱা হৈ গ'ল। এতিয়া আমি আকৌ স্পাইৰেল পটেটো খাব গৈ আছোঁ। ফাইনেলি আহি পালোঁ, আৰু ৰাতি এই 10 বজাতো ইমান ভিৰ দেখি মই আচৰিত। আৰু এনেকৈ ইমান ভিৰৰ মাজত আলু খাই আমি উভতি আহিলোঁ। প্ৰায় ৰাতি 11টা বাজিছে, আৰু ইমান কষ্ট কৰি ইমান মানুহক আলু দিয়াটো সহজ কথা নহয়। যি হওক, আলু খায়ো ভাল লাগিল, পাৰ্কত বহিও ভাল লাগিল। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে এটা লাইক দিব নাপাহৰিব। থেংক ইউ।